সকলোৱে কেনে আছে বাৰু? মই আশা কৰিছোঁ সকলোৱে ভালে আছে। মই তোমালোকৰ কাৰণে আৰু এটা নিউ ভিডিঅ' আনিছোঁ। সেইটো ভিডিঅ' হ'ল, যদি তোমালোকে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই, অৰুণোদয় আঁচনি অনলাইন এপ্লাই কৰিলেও হয় আৰু অফলাইন এপ্লাই কৰিলেও হয়, তোমালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব মই সেইটো ভিডিঅ' বনাইছোঁ। মই তোমাক ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকে এইটো ভিডিঅ' চাই অনলাইন এপ্লাই কৰিব পাৰিব। আৰু ভাবি আছে মই অফলাইন এপ্লাই কৰিম, মই তোমাক আজি দেখুৱাই দিম যে তোমালোকে কেনেকৈ অফলাইন এপ্লাই কৰিব। যিটো অফলাইন এপ্লাই হয় সেইটো বেছি সুবিধা হয়। মই তোমালোক দেখুৱাই দি আছোঁ যে তোমালোকে অফলাইন কেনেকৈ এপ্লাই কৰিব, মই তোমালোকক দেখুৱাই আছোঁ। তোমালোকে ভিডিঅ'টো ভালকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যদি তোমালোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। মই তোমালোকৰ কাৰণে সদায় নিউ নিউ ভিডিঅ' আনি থাকোঁ। এতিয়া কথা হ'ল, তোমালোকে অৰুণোদয় আঁচনি অফলাইন কেনেকৈ এপ্লাই কৰিব আৰু কি কি ডকুমেণ্ট লাগিব আৰু তোমালোকে ক'ত যাই জমা দিব লাগিব ফৰ্মটো, মই তোমাক দেখুৱাই আছোঁ। আৰু তোমালোকে ফৰ্মটো কেনেকৈ ডাউনলোড কৰিব মই তোমালোকক ভিডিঅ'ত ফুল প্ৰচেছ দেখুৱাই আছোঁ। তোমালোকে ভিডিঅ'টো ভালকৈ চাই ল'ব, মই তোমালোকক স্ক্ৰীনত যাই দেখুৱাই আছোঁ। তোমালোকে ফাৰ্ষ্ট অৰুণোদয় স্বয়ং আঁচনি তোমালোকে এইটো অফিচিয়েল ৱেবছাইটত যাব। মই তোমালোকক ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ইয়াত দেখিব দিছে অৰুণোদয় স্বয়ং আঁচনি এপ্লিকেশ্যন ফৰ্ম PDF ডাউনলোড 21-22 অৰুণোদয় ফৰ্ম। তোমালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত যাব, তোমালোকে অলপমান তলত যাব আৰু তলত যাব আৰু অলপমান তলত যাব। যোৱাৰ পিছত তোমালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি ল'ব। এনেকৈ কৰি মই তোমালোকক দেখুৱাই আছোঁ। ইয়াত দেখিব দিছে এডমিশ্যন অপেন ইয়াৰ 22-23 এতিয়াও এপ্লিকেশ্যন হৈ আছে। তোমালোকে যদি পোৱা নাই তেনেহ'লে তোমালোকে এপ্লাই কৰিব পাৰে। ইয়াত দেখিব পাৰিছে, ইয়াত তোমালোকে ভালকৈ চাই ল'ব এবাৰ। ইয়াত সকলো লিখা আছে কিমান দিনৰ মধ্যে এপ্লিকেশ্যন কৰিব লাগিব আৰু তোমালোকে কিমান দিনত পইচা পাব, ইয়াত সকলো দিয়া আছে। তোমালোকে ফাৰ্ষ্ট এইবিলাক ভালকৈ চাই ল'ব। ইয়াত দেখিব দিছে ডাউনলোড দ্য আছাম অৰুণোদয় স্বয়ং এপ্লিকেশ্যন ফৰ্ম। তোমালোকে সেইটোৰ ওপৰত ক্লিক কৰিব। সেইটোৰ ওপৰত ক্লিক কৰাৰ পিছত তোমাৰ ওচৰত এইটো ফৰ্ম খোল খাই যাব। তোমালোকে ফাৰ্ষ্ট এইটো ফৰ্ম ডাউনলোড কৰি লৈ তোমালোকে প্ৰিণ্ট কৰি ল'ব। তাৰপিছত তোমালোকে ফৰ্ম ফিল আপ কৰিব। ইয়াত দেখিব পাৰিছে ডিষ্ট্ৰিক্ট আৰু ইয়াতে হৈছে উৰ্বান ৰুৰাল। যদি তোমালোকে গাঁৱৰ হয় তেনেহ'লে তোমালোকে ক্লিক কৰিব ৰুৰাল, আৰু যদি তোমালোকে টাউনৰ হয় তেনেহ'লে তোমালোকে ক্লিক কৰিব উৰ্বান। এতিয়া তোমালোকে ডেটটো বহাই দিব। ইয়াত দেখিব পাৰিছে খণ্ডৰ নাম বা স্থানীয় যিহেতু তোমাৰ ব্লকৰ নাম আছে, ফাৰ্ষ্ট তোমালোকে সেইটো ঘৰটোত দি দিব। আৰু যদি তোমালোকৰ গাঁও পঞ্চায়তৰ নাম আছে সেইটো 2 নম্বৰ ঘৰটোত দি দিব। ইয়াত দেখিব পাৰিছে যিটো ইয়াত তোমালোকৰ 3 নম্বৰ ঘৰটো দেখিব পাৰিছে, ইয়াত তোমাৰ গাঁৱৰ নামটো ইয়াত 3 নম্বৰ ঘৰটোত দি দিব। ইয়াতে কৈছে লোকেশ্যন। তোমালোকে ফৰ্মটো ভালকৈ ফিল আপ কৰি ল'ব। যদি তোমালোকৰ ফিল আপ কৰোঁতে কিবা অসুবিধা হৈছে মোক কমেণ্টত ক'ব পাৰে, মই তোমালোকৰ কাৰণে আৰু এটা ভিডিঅ' বনাম। ইয়াত দেখিব পাৰিছে এপ্লিকেশ্যন নাম, ফাৰ্ষ্ট নাম, মিডিল নাম, লাষ্ট নাম। তোমালোকে জানামত এপ্লাই কৰিব, তাৰ ফাৰ্ষ্ট নাম, মিডিল নাম, লাষ্ট নাম ইয়াত সকলো বহাই দিব। ইয়াত দেখিব পাৰিছে জেণ্ডাৰ, তোমালোকে জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। ইয়াত দেখিব পাৰিছে 1/4/2020 তোমালোকে ইয়াৰ মতে বয়স চিলেক্ট কৰি ল'ব। এতিয়া একটা ফৰ্ম ফিল আপ কৰি ল'ব। এতিয়া ইয়াত দেখিব পাৰিছে এইটো 2 নম্বৰ ফৰ্মটো। তোমালোকে 2 নম্বৰ ফৰ্মটো ইয়াত দেখিব পাৰিছে যিবিলাক তোমালোকৰ পৰিয়ালত সদস্য আছে বা পৰিয়ালত তোমাৰ কিমানজন আছে, তোমালোকৰ পৰিয়ালৰ নামবিলাক ইয়াত সকলো বহাই দিব। তোমাৰ পৰিয়ালত কিমান ল'ৰা ছোৱালী আছে আৰু কিমান বয়স কিমান ইয়াত সকলো তোমালোকে ভালকৈ বহাই দিব। এতিয়া তলত যাব। এতিয়া তোমালোকে মেইন কামটো হ'ল IFSC কোড আৰু বেংকৰ নাম আৰু বেংকৰ একাউণ্ট নম্বৰ। তোমালোকে সেইটো ভুল নকৰিব। তোমালোকৰ যিটো বেংক একাউণ্ট তাত দিব, জমা দিব, তোমালোকে বেংকৰ ডিটেইলছটো ইয়াত সকলো বহাই দিব। আৰু ইয়াত সকলো ক্লিক কৰি দিব ইয়েছ যিহেতু তোমালোকে সকলো জেৰক্স কৰি দি দিব। তোমালোকে এই 3টা ফৰ্ম তোমালোকে ভালকৈ ফিল আপ কৰি ল'ব আৰু তোমালোকৰ ডকুমেণ্টবিলাক জেৰক্স কৰি ল'ব। আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংকৰ পাছবুক আৰু ৰেচন কাৰ্ড আছে, তোমালোকে ৰেচন কাৰ্ডটো দিব। তোমালোকে সকলো জেৰক্স কৰি লৈ যিটো তোমাৰ ওচৰত পঞ্চায়ত আছে, যিটো তোমাৰ পঞ্চায়ত আছে, তোমালোকে পঞ্চায়তত যাই এইটো ফৰ্ম জমা দিব। কিয়নো এতিয়াও এপ্লিকেশ্যন হৈ আছে, তোমালোকে ছিগনেচাৰ কৰিব। তোমালোকৰ যদি কিবা অসুবিধা হৈছে ফৰ্মটো ফিল আপ কৰোঁতে মোক কমেণ্টত ক'ব পাৰে, মই তোমালোকৰ কাৰণে আৰু এটা ভিডিঅ' লৈ আহিম। তোমালোকে এইটো ফৰ্ম ফিল আপ কৰি ল'ব। ভালকৈ ফিল আপ কৰি লৈ তোমাৰ ডকুমেণ্টবিলাক জেৰক্স কৰি লৈ তোমালোকে যিটো পঞ্চায়ত আছে তোমালোকে তাত যাই এইবিলাক জমা দিব। জমা দিয়াৰ 1 মাহমান পিছত তোমালোকে পইচা পাই যাব। যদি তোমালোকে এতিয়াও জমা দি নাই তোমালোকে আজিকেই জমা দিয়ক।